Hello everyone, মই Jahnabi মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি স্পেশাল। কাৰণটো আপোনালোকে চাগে থাম্বনেইলটো দেখি গম পাইছে। হয় মই গৈ আছো মোৰ লগৰখিনিৰ লগত এটা বহুত ধুনীয়া জেগালৈ প্ৰথমবাৰৰ বাবে। জেগাটোৰ নাম কিন্তু মই এতিয়া নকওঁ, তথাপিতো সৰু হিণ্ট দি থৈছো। মানে ভাৰতৰ ভিতৰতে থকা এখন বহুত ধুনীয়া বিদেশৰ নিচিনা ঠাই আপোনালোকক লৈ যাম মোৰ লগতে। আৰু আজি আমাৰ লগত যাব গোলাঘাটৰ পৰা অহা দুজন সৰু আলহী। মই আপোনালোকক দেখাম আৰু আপোনালোকে যদি মোৰ চেনেলত থকা ভিডিঅ'ছবিলাক চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাইছে, মোৰ এই ইউটিউবৰ পেজখনলৈ আহিছে, তেতিয়াহ'লে প্লিজ ভিডিঅ'ছবোৰ চাব, লগতে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক আজি একেলগে এইটো এটা ধুনীয়া ট্ৰিপ একেলগে ষ্টাৰ্ট কৰোঁ আৰু লগতে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বহুত ধুনীয়া ঠাই, প্ৰথমবাৰৰ বাবে যিহেতু যাম, ময়ো এক্সাইটেড হৈ আছোঁ, আপোনালোকৰ লগত জেগাখিনি দেখাবৰ কাৰণেও এক্সাইটেড হৈ আছোঁ। তেতিয়াহ'লে বলক একেবাৰে পলম নকৰোঁ, আজি এই ট্ৰিপটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া আমি আহি পালোহি আমাৰ যোনখিনি জেগাৰ পৰা বাছে আমাক পিক আপ কৰিব। বহুত দেৰি ৰখিব লগা হ'ল। বাছ আছিলে 10:45, কিন্তু ৰখোতে বহুত সময় লাগিলে। এনেকৈ কথা পাতি মেলি যেনেকৈ টাইম পাছ কৰি আছিলোঁ। আৰু মই যে কৈছিলোঁ গোলাঘাটৰ আলহী এই দুজন সৰু সদস্য, এইফালে আছে ৰং আৰু ইফালে আছে আইমানো। বহুত দেৰি ৰখিলোঁ। তাৰপাছত আমাৰ প্ৰায় 11:30 মানত বাছ আহিলে আৰু অভাৰব্ৰিজখন পাৰ হৈ পেলাই, কাৰণ আমি গমেই পোৱা নাছিলোঁ কোনটো ছাইডে বাছ আহিব, আৰু এনেদৰে যোৱা নহয়ও বাছবিলাক বেলেগ বেলেগ জেগাৰ পৰা পিক আপ কৰোঁতে, তো অকণ প্ৰব্লেম হৈ যায়। তাৰপিছত বাছ আহিলে, আমি বাছত উঠিলোঁ আৰু আমি লৈছিলোঁ শ্লিপাৰ বাছ। তাৰপাছতে ভিতৰখন এনেকুৱা দেখিবলৈ, আৰু বাছত বহিলোঁ। আৰু আজি মোৰ লগত বাছত ছিট শ্বেয়াৰ কৰিছে বহু। মানে কি হ'ল, আমাৰ এনেকৈ ছিংগল দুটা ছিট আছে আৰু ডাবল দুটা আছে ওপৰত। তাত আছে দীপক আৰু ভাইটিটো আছে, দাদা আৰু ভণ্টি লৈছে ছিংগল, আৰু আমি দুজনী ডাবল ছিট লৈছোঁ। AC বাছ হয় আৰু এনেকুৱা হয় ভিতৰতো। আপোনালোকক মই এনেকৈ দেখি দিছোঁ। তাৰ লগে লগে পানী বটল এটা দিছে, লগতে ব্লেংকেটৰ সুবিধা আছে। আৰু এতিয়া ইয়াৰ পৰা আমাৰ জাৰ্ণিটো পূৰা কমপ্লিটলি ষ্টাৰ্ট হ'ব। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মই যেনেকৈ যি পাৰোঁ দেখাই যাম। আৰু কাইলৈ দিনটোৰ পৰা ধুনীয়া ধুনীয়া ব্লগ আপোনালোকে দেখা পাব। এতিয়া আৰু আমি শুওঁ, কাইলৈ লগ পাই আছোঁ। একদম ৰাতিপুৱাতে আমি বাছৰ পৰা নামিলোঁ আৰু এতিয়া গৈ আছোঁ আমি হোটেললৈ। গোটেই তিনিটাকৈ আমি অ'টত গৈ আছোঁ আৰু এইখন হৈছে আমাৰ হোটেলখন। মই ভালদৰে আপোনালোকক অলপ পাছত দেখাই আছোঁ। একচুৱেলি আমি হোটেলৰ পৰা ওলালোঁ, কাৰণ আমাৰ এতিয়া চেকিং টাইম আছে 12টা বজাত। যিহেতু বহুতখিনি টাইমে হাতত আছে, সেইকাৰণে ভাবিলোঁ পটাপট অলপ ফ্ৰেছ হৈ পেলাই ওচৰতে এখন বীচ আছে তালৈ। আৰু মই এতিয়ালৈকে আপোনালোকক কোৱাই নাই আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ পণ্ডিচেৰীলৈ। আৰু দিনৰ প্লেনিং, মানে বহুত আগৰ পৰা ভাবি আছিলোঁ পণ্ডিচেৰী আহিব লাগে, ফুৰিব লাগে, কিন্তু হোৱা নাছিলে এনেকুৱা। এতিয়া যিহেতু আহিলোঁ, আৰু লগতে একদম ওচৰতে, হোটেলখনৰ একেবাৰে ওচৰতে আছে এখন বিচখনৰ নাম হৈছে পাৰ্মানেণ্ট বিচ। তালৈকে আহিছোঁ এতিয়া। আৰু বিৰাট ৰ'দ, 8:30 মান হৈছে এতিয়ালৈকে, কিন্তু একদম ইমানেই ৰ'দ দিছে ন, একদম গৰমত অৱস্থা বেয়া হৈ গৈছে। আৰু মই আপোনালোকক দেখাম। আৰু পিছফালেও বিৰাট ধুনীয়া আৰ্কিটেকচাৰ, মানে কৈছোঁ ন, বৰ ধুনীয়া ধুনীয়া ঘৰ, মানে বিল্ডিংবিলাক যে ইমান ধুনীয়া লাগিছে দেখিবলৈ। মই সেইবোৰ আপোনালোকক ধুনীয়াকৈ দেখাম, তথাপিও এনেকৈ অলপ দেখাই দিছোঁ। এতিয়া প্ৰথমতে যাম বিচখনলৈ, তাৰপাছত আপোনালোকক বাকীবোৰ দেখাই আছোঁ। আমি এতিয়া পালোহি পাৰ্মানেণ্ট বিচ। মই দেখাইছোঁ কি সুন্দৰ ভিউ, আপোনালোকে এবাৰ চাওক। পণ্ডিচেৰীখন আছে ইণ্ডিয়াৰ ছাউথ ইষ্ট কোষ্টত, আৰু পণ্ডিচেৰীখনক কোৱা হয় এখন লিটিল ফ্ৰান্স বুলি, কাৰণ ইয়াত ফ্ৰেন্সৰ কালচাৰটো ইমানেই সুন্দৰকৈ দেখিবলৈ পোৱা যায়। ইয়াত থকা কালাৰফুল বিল্ডিং হওক বা বিল্ডিঙৰ আৰ্কিটেকচাৰ, ফুড, কালাৰফুল ষ্ট্ৰীট, এইবিলাকে ফ্ৰেন্সৰ বহুতখিনি কালচাৰ ফুটাই তোলে।
আৰু ইয়াৰ পণ্ডিচেৰীলৈ আহিবলৈ বহুত সুবিধা সকলো ইণ্ডিয়াৰ পৰা সকলো জেগাৰ পৰা আহিব পৰা সুবিধা আছে বাই ট্ৰেইন ফ্লাইট নহ'লে বাছ দিও আপোনালোকে আহিব পাৰে যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্টৰ টাইম হৈ গৈছিল সেইকাৰণে প্ৰমেনেড বিচত অলপ সময় মানে থকাৰ পাছতে ওচৰতে লাগি থকা লে কেফেলৈ আহি পেলাই আমি ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্টত আজি আছিলে ব্ৰেড টোষ্ট লগতে অমলেট বাটাৰ জাম এনেদৰে ব্ৰেকফাষ্ট কৰিলোঁ আমি অলপ সময় আগত ৰুমলৈ আহি পালোহি আৰু ব্ৰেকফাষ্ট কৰি মেলি গুচি আহিলোঁ আৰু বিৰাট বেছি গৰম পৰিছে বহুত বেছি হিউমিডিটি বাহিৰত বেছি দেৰি থাকিব নোৱাৰিলোঁ কাৰণে আহি সোনকালে ফ্ৰেছন আপ হৈ গ'লোঁ সকলো তাৰপাছতে এতিয়া আমি আকৌ ওলাই যাম লাঞ্চ কৰিবলৈ আছে তাৰপাছত আৰু যিমানখিনি জেগা আমি চাম বুলি আজিৰ দিনটোৰ কাৰণে প্লেন কৰি থৈছোঁ সেইখিনি কৰিমগৈ আৰু এতিয়ালৈকে মই আপোনালোকক হোটেলৰ ৰুমটোতো দেখুওৱা নাই কাৰণ ৰুমটো বহুত বেছি মেছ হৈ আছে সেইকাৰণে ভিডিঅ'টোৰ লাষ্টত মই একেবাৰে ধুনীয়াকৈ ৰুমটোতো দেখাম তেতিয়াহ'লে ব'লক আকৌ এবাৰ একেলগে ওলাই যাম আৰু আমি লাঞ্চ কৰিবলৈ আহি পালোহি পাঞ্জাবী ধাবা এখনত আৰু এই ধাবাখনৰ বয়স মোৰ সমানেই কাৰণ 1996তে এই ধাবাখন খোলা হয় আৰু পুৰা অথেণ্টিক পাঞ্জাবী ধাবা আহিলোঁ ভিতৰলৈ আপোনালোকক এতিয়া লৈ যাম আৰু তলত একচুৱেলি ইমান জেগা নাছিলে বহিব পৰাকৈ 6টা বহিব পৰাকৈ আমাক তাত ক'লে যে ওপৰত ধুনীয়াকৈ জেগা পাব বহিবলৈ আৰু অলপ খোলা খোলাও আছিলে লগতে পূৰা ফেন চেন লগাই দিছিলে আৰু আমি খানাত অৰ্ডাৰ কৰিছিলোঁ বাটাৰ নান লগতে আছিলে আলু মটৰৰ এখন চব্জি আৰু অৰ্ডাৰ দিছিলোঁ লগতে আমি চিকেন বাটাৰ মছলা উফ কেনেকুৱা টেষ্টি আছিলে এতিয়া ভইচ অভাৰ দিওঁতে ভিডিঅ'টো চাই কথাখিনি কওঁতে মুখৰ পৰা পানী ওলাই গৈছে ইমানেই টেষ্টি আছিলে লগতে বহুত এফৰ্ডেবল হয় আপোনালোকে যদি পণ্ডিচেৰী আহিছে প্লিজ এখন ধাবাত এবাৰ ভিজিট কৰিব বহুত বেছি টেষ্টি হয় আৰু আপোনালোকৰ ভাল লাগিব নিশ্চয়কৈ আহি আমি লাঞ্চ কৰিলোঁ বহুত এখন পুৰণা পাঞ্জাবী ধাবাত ৰাতি টেষ্টি আছিলে খানাবোৰ মেলি ওলাই আহি এতিয়া আমি এখন অটতে 6টা মানুহ ঠেলা হেঁচাকৈ বহি যাবলৈ ওলাইছোঁ চেৰেনিটি নামৰ এখন বিচলৈ আৰু বিচখন একচুৱেলি অলপ দূৰত আছে 4.2 কিলোমিটাৰ্ছ হয় হোৱাইট টাউন আমি য'ত আছোঁ একচুৱেলি মেইন টাউনৰ পৰা দূৰত আছিলে তাৰপাছত আহি পালোহি বিচখন আহি ইমানেই ভাল ধুনীয়া এটা পৰিৱেশ নহয় এনেকুৱা লাগিলে যে কষ্টত আহিলোঁ যদি নহয় মানে ভালেই হ'ল ইমান ধুনীয়া এটা জেগালৈ আহিবলৈ অকণমান কষ্ট কৰি একো প্ৰব্লেম নাই বিচখনৰ এটা ছাইডে এনেকৈ পূৰা মাছমৰীয়াখিনি মাছ মাৰিবলৈ যায় সেইকাৰণে সেইফালে যোৱাৰ মই মানুহক দেখা নাছিলোঁ কিন্তু আনটো ফালে এনেকৈ খেলিব পৰা মানে পানী খেলিব পৰা বা নামিব পৰা সুবিধা আছিলে আৰু বিৰাটেই এটা একদম ধুনীয়া পৰিৱেশ আছিলে কাৰণ অকণমান ডাৱৰীয়া হৈ আহিছিলে তাৰপাছতে সেই ব্ৰিজখনৰ এটা ছাইডে মানে এখন ৰক ব্ৰিজৰ নিচিনা বনাই থৈছিলে অলপ বহুত বেছি দূৰলৈকে নাছিলে কিন্তু বিৰাট ধুনীয়া আছিলে দেখিবলৈ আৰু এই ছাইডটোতে মই যে কৈছিলোঁ মাছমৰীয়াখিনি এই ছাইডটোৰ পৰাই যায় মাছ মাৰিবৰ কাৰণে তাৰপিছত বতৰটো অকণমান ৰ'দ দিছে অলপ ঘূপ মাৰি আহিছে ডাৱৰীয়া কৰিছে তাৰপিছত গৰমত ভাবিলোঁ বোলো আণ্টি এজনীয়ে বেছি আছিলে নাৰিকলৰ পানী খালোঁ আমি অলপ সময় এনেকৈ টাইম স্পেণ্ড কৰিলোঁ তাৰপাছতে বহুত এনেকুৱা ৰ'দত নহয় গোটেই কপালখন টেন হৈ গৈছে ভাবিলোঁ যে এটা হেট এটা কিনি লওঁ তাৰপাছত বহুত বেলেগ ধৰণৰ আছিলে তাকে ট্ৰাই কৰি চাই আছিলোঁ দুইটা কালাৰে ভাল লাগিছিলে কিন্তু ভাবিলোঁ যে এই বগা ৰঙৰটো ল'লে গোটেই কাপোৰবোৰৰ লগত মিলিব তাৰপিছত এইকাৰণেই টুপিটোকে লৈ ল'লোঁ এতিয়া আমি চেৰেনিটি বিচৰ পৰা আহিলোঁ আৰু এখন অটত আমি 6টা মানুহ আহিছোঁ ইমান কষ্ট আৰু বহুত বেছি এক্সপেঞ্চিভ হয় অট'বিলাক ইয়াত পাবৰ কাৰণে যদি ৰেণ্টেড স্কুটি বা তেনেকুৱা ধৰণৰ বাইক ল'লে বেছি সুবিধাজনক হয় কিন্তু এতিয়া আকৌ আমি আহিলোঁ ৰাতিপুৱা যে আহিছোঁ আপোনালোকক দেখাইছিলোঁ প্ৰমেনেড বিচ ইয়াত আহিলোঁ কাৰণ ৰাতিপুৱা যিহেতু বেছি দেৰি আমি থাকিব নোৱাৰিলোঁ বহুত বেছি ৰ'দ আছিলে সেইকাৰণে ভাবিলোঁ যে ইভিনিং টাইমটো অকণমান আমি ইয়াতে স্পেণ্ড কৰোঁ তাৰপাছত আৰু কিবাকিবি জেগা যাম কেফেজবিলাকত যাব লাগিব বিশেষকৈ আৰু এতিয়া ইভিনিঙত কেনেকুৱা হয় প্ৰমেনেড বিচত মই আপোনালোকক দেখাম ৰাতিপুৱা সময়ত আপোনালোকক মই দেখাইছিলোঁ ইমান ৰ'দ আছিলে লগতে মানুহো একেবাৰে নাছিলে এতিয়া কিন্তু ভিৰটো অলপ বাঢ়িছে কিন্তু এতিয়া ৰ'দটো নথকাৰ কাৰণে একদম বহুত ভাল লাগিছে পুৰা ঠাণ্ডা বতাহ আৰু একেবাৰে বঢ়িয়া হয় তাৰ ওচৰতে এখন ক্ৰাফ্ট বজাৰ আছে তাত ঢেৰ বেলেগ ধৰণৰ বেগ আছে কিবাকিবি সজোৱা বস্তুৰ পৰা আদি কৰি ঢেৰ বস্তু আছে আমি এনেকৈ অলপ সময় ইয়াতে চালোঁ বস্তুবিলাক কিন্তু কিনা নহ'লে কাৰণ কিনিবলৈ তেনেকৈ মানে বহুত এক্সপেঞ্চিভো আছিলে তাৰপাছতে যিহেতু জৰুৰী নাছিলে সেইকাৰণে নিকিনিলোঁ কিন্তু বেলেগ ধৰণৰ ঢেৰ বস্তু আছিলে ইয়াত ক্ৰাফ্ট বজাৰৰ পৰা ওলাই আহি আমি আহিলোঁ কৰমণ্ডল নামৰ এখন কেফেলৈ
কেফেখন বাহিৰৰ পৰা যিমান ধুনীয়া ভিতৰৰ পৰা আৰু বেছি ধুনীয়া গোটেই গছ-গছনিৰে ভৰা ইয়াত দুটা জেগা আছে বাহিৰত আউটডোৰত বহিব পৰা সুবিধা আছে ভিতৰতো এনেকৈ বহিব পৰা সুবিধা আছিলে কিন্তু আমি ডিচাইড কৰিলোঁ যে একদম ধুনীয়াকৈ গছৰ তলত বহি পেলাই আমি অলপ সময় টাইম স্পেণ্ড কৰোঁ আৰু কিবা কিবি স্নেক্স অৰ্ডাৰ কৰিম বুলি ভাবি আছোঁ আৰু মই আপোনালোকক আৰু অলপ ভালকৈ দেখাই দিছোঁ আৰু ইয়াত আমি অৰ্ডাৰ দিছিলোঁ চীজ মাৰ্গেৰিটা পিজ্জাটো বহুত বেছি টেষ্টি আছিলে তাৰপাছত চবে নিজৰ নিজৰ পচন্দত যিকোনো আইচ টি দিছিলে কোনোবাই কেপাচিনো দিছিলে কিন্তু মই আইচ কফি ল'লোঁ বহুত মজা লাগিলে খাই তাৰপাছত এনেকৈ খাই মেলি অলপ সময় বহুতে সন্ধিয়া হৈ গ'ল আৰু ভাবিলোঁ অকণমান লাইটখিনি জ্বলোৱাৰ পিছতনো কেফেখন কেনেকুৱা লাগে আপোনালোকক দেখাই দিওঁ ইয়াতে আমি অলপ সময় ফটোজ ভিডিঅ'জ লোৱাৰ পাছত চিধাই গ'লোঁ হোটেলৰ ৰুমলৈ আৰু ভাবিলোঁ এইটো সুযোগতে মই আপোনালোকক ৰুম টুৰটো এনেকৈ অলপ দি দিওঁ ইয়াত অলপ আমি থৈছোঁ লাগেজ তাৰপিছত এইখন হৈছে আমাৰ বিচনাখন আৰু একেবাৰে অৱস্থা বেয়া হৈ আছে গোটেই ৰুমটো কাপোৰ চাপোৰ ইফালে সিফালে পৰি আছে তাৰপাছতে সোঁহাতে আছিলে এখন সৰু টেবুল নিচিনা ইয়াতো আমি বস্তু থৈছোঁ মানে জেগা নোহোৱা নিচিনা হৈ গৈছে তিনিজনী ছোৱালীৰ বস্তু ইমান বেছি হয় তাৰপাছতে ইয়াত এটা সৰুকৈ পাৰ্টিশ্যন নিচিনা আছে য'ত ছিটিং এৰেঞ্জমেণ্ট আছে বহিব পৰা দুখন চকী আৰু এখন টেবুল তাত আমি আকৌ কাপোৰ কানিয়ে থৈছোঁ বেগ আছে আৰু চব বস্তু এনেকৈ থৈছোঁ আৰু ৰাইট চাইডে আছে সৰুকৈ ড্ৰেছিং এৰিয়া এটা য'ত মিৰাৰ এখন আছে আৰু বস্তু থ'বৰ কাৰণে সৰু এটা কেবিনেট নিচিনা বনাই থৈছে আৰু লগতে এটা ৱাৰ্ড্ৰপো আছিলে যিটো আমি ইউজেই নকৰিলোঁ একেবাৰে তাৰপিছত এইফালে মই দেখাই দিছোঁ আৰু আইমানো ইয়াত চলি একদম ফনিয়া ফনিয়া হাঁহি গমেই পোৱা নাই তাৰপাছতে তাৰ অপজিটতে আছিলে ৱাশ্বৰুমটো মই দেখাওঁ বুলি নাভাবিলোঁ এতিয়া আমি ওলাইছোঁ ডিনাৰ কৰিবৰ কাৰণে আৰু অথনি আহি পেলাই ৰুমত আমি ফ্ৰেছন আপ হ'লোঁ অলপ সময় ৰেষ্ট কৰিলোঁ আৰু ভাবিছিলোঁ প্ৰথমতে অৰ্ডাৰ দিম বুলি ৰুমলৈকে কিন্তু নাই তাৰপিছত ডিচাইড কৰিলোঁ যে এতিয়া ইমান অহা নহয় যিহেতু ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে তালৈকে গৈ পেলাই একেলগে ডিনাৰটো কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত তেতিয়াহ'লে ব'লক ডিনাৰটো কি কৰোঁ ক'ত যাওঁ কেনেকৈ খাই এতিয়া ডিনাৰৰ কাৰণে আমি আহিলোঁ এখন নৰ্থ ইণ্ডিয়ান ধাবাখন ভালেই আছিলে ভিতৰৰ পৰা কিন্তু তেওঁলোকৰ ছাৰ্ভিচ বহুত বেছি শ্ল' আছিলে আমি 1.5 ঘণ্টামান ৰখাৰ পাছত আমাৰ অৰ্ডাৰ আহি পালেহি আৰু ইয়াত আছে কঢ়াই চিকেন লগতে ৰাইচ আছে আৰু আলু ভাজি আমি এনেকৈ ল'লোঁ অৰ্ডাৰ কৰিলোঁ এতিয়া আমি ডিনাৰ কৰি ওলালোঁ এতিয়া চিধা যাম হোটেলত আৰু আজিৰ দিনটোৰ এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে আপোনালোকেতো জানে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ সকলো সুস্থ থাকক সুখী থাকক আৰু ইয়াৰ পাছৰ ব্লগটো চাবলৈ কিন্তু নাপাহৰিব বাই